নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে পেৰা ৰেচিপি। মাত্ৰ 3বিধ সামগ্ৰীৰে বলকচোন দোকানৰ নিচিনা পেৰা বনাম। এয়া প্ৰথমতে মই আমুল তাজা লৈ লৈছোঁ 1/2 লিটাৰ, আৰু এয়া লৈছোঁ 200 গ্ৰাম চেনি গুড়ি কৰি লৈছোঁ, আৰু এয়া পাউডাৰ গাখীৰ লৈ লৈছোঁ। আৰু গাখীৰখিনি এনেকৈ গৰম হ'বলৈ দিম অকণমান। আৰু মনত ৰাখিব যে আমি যিটো পাত্ৰত বনাম ন, সেই পাত্ৰটো যেন ডাঠ হয় অলপ, যেনেকৈ আপোনালোকে কেৰাহীতে বনাব পাৰে। আৰু এইখিনি মই চেনিখিনি দি লৈছোঁ অলপ অলপকৈ। তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি যাম। ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছোঁ, আপোনালোকে যদি ট্ৰাই কৰে এনেদৰে ট্ৰাই কৰি চাব পাৰে ঘৰত, আৰু চাব পাৰে যে টেক্সচাৰটো অকণমান ডাঠ হৈ আহিছে। আৰু ইয়াতে অকণমান ইলাইচি দি দিছোঁ মই। ইলাইচি দিলে অলপমান ধুনীয়া গোন্ধ আহিব, আৰু লগতে অকণমান সোৱাদো বৃদ্ধি কৰিব। আৰু যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব, যাতে অনাগত দিনতো মই ভাল ভিডিঅ' লৈ আহিব পাৰোঁ আপোনালোকৰ মাজলৈ। আৰু চাওকচোন কালাৰটো চেঞ্জ হৈছে অকণমান। আৰু এইখিনি এনেদৰেই হ'ব বাৰু। এইখিনি গেছটো অফ কৰি দিলোঁ, আৰু এয়া কাঁহী এখনত অকণমান তেল সানি দিলোঁ। আৰু ঠাণ্ডা হোৱাৰ পাছত মিশ্ৰণটো আমি কাঁহীখনত লৈ ল'লোঁ, আৰু পাউডাৰ গাখীৰৰ সৈতে এইখিনি ভালদৰে আমি মঠি ল'ম। আৰু মই 1/2 লিটাৰ গাখীৰ লৈছিলোঁ যিহেতু, মই ইয়াৰ পৰা কমেও 15টামান পেৰা বনাইছোঁ। আৰু যদি অকণমান ডাঙৰ কৰে তেতিয়াহ'লে অলপমান কম হ'ব, যদিহে সৰুকৈ কৰে তেতিয়াহ'লে বেছি হ'ব। আৰু এয়া মই পেৰাৰ শ্বেপ দি লৈছোঁ। আপোনালোকে ইচ্ছা অনুসৰি বেলেগ বেলেগ শ্বেপ দি ল'ব পাৰে।